নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই অন্য এটা ভিডিঅ'লৈ আজি পুনৰবাৰ স্বাগতম জনাইছোঁ সকলোকে। আমাৰ ৰিজাল্টটোৰ কথা সকলোৱে শুনি আছে, কেতিয়া দিব। আজি এই ভিডিঅ'টোৰ জৰিয়তে সকলো কথা জনাম। শিক্ষা বিভাগত আজি নিযুক্তি দিলে কিছুমান পদত শিক্ষাৰ্থীসকলক, আৰু লগতে আৰু কামাণ্ডোৰ ৰিজাল্টটো অতি সোনকালে দিব। ইয়াৰ ৰণোজ পেগুৱে সকলো কথা তেওঁ জনাইছে যে কেতিয়া দিব। ঠিক আছে, সকলো কথা জনাম। ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিবা তোমালোকে, ঠিক আছে। বন্ধু বান্ধৱীসকল, এইটো আজিৰ নিউজ হয়। ইয়াত লিখিছে যে 280গৰাকী বিশেষভাৱে সক্ষম প্ৰাৰ্থীক নিযুক্তি, শিক্ষামন্ত্ৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা। ঠিক আছে, সকলো কথা জনাই আছোঁ। চোৱা বন্ধু বান্ধৱীসকল, এইটো আজিৰ নিউজ হয়, 12 তাৰিখ। ইয়াত লিখিছে ৰণোজ পেগুৱে, আজি শিক্ষা বিভাগত 280গৰাকী বিশেষভাৱে সক্ষম প্ৰাৰ্থীলৈ নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক পদত নিযুক্তি পত্ৰ বিতৰণ কৰা হয়। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কয় যে অসমত নিকাকৈ শিক্ষক নিযুক্তিৰ এটা ধাৰা মুখ্যমন্ত্ৰীয়ে সৃষ্টি কৰিলে। তামোল এখন নিদিয়াকৈয়ে এতিয়া চাকৰি পায়। আগষ্ট ছেপ্টেম্বৰত ভাল খবৰ আহিব। 1 লাখ নিযুক্তিৰ যি প্ৰতিশ্ৰুতি আছিল, লাহে লাহে এনেদৰেই পূৰণ কৰিব চৰকাৰে। মানে কি, অকল ইয়াত শিক্ষা বিভাগৰ কথাটোৱে নাই ইয়াত লিখা। ঠিক আছে, ইয়াত কৈছে 1 লাখ চাকৰি, যিমানখিনি যি বিভাগত চাকৰি ওলাইছিল নহয় আমাৰ সেই ডিপাৰ্টমেণ্টবিলাকত, তাৰমানে আগষ্ট মাহত ৰিজাল্ট দিয়াটো কনফাৰ্ম। মানে কামাণ্ডোৱে হওক, ABUBয়ে হওক, SI হওক, যিকোনো মানে যোনবিলাক আমাৰ এতিয়ালৈকে বৰ্তমান ৰিজাল্ট দিয়া নাই, বাকীখিনিতো পূৰণ হৈ গ'ল আৰু আধা এতিয়া ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে। সেইখিনি অতি সোনকালে মানে আমাৰ আগষ্ট আৰু ছেপ্টেম্বৰ মাহত সম্পূৰ্ণ কৰিব। একদম কনফাৰ্ম কথা লিখা আছে স্পষ্টভাৱে, তোমালোকে নিউজতো পাবা। সকলো কথা লিখা আছে, সেইবাবে এই ভিডিঅ'টো হৈছে। আৰু কি কি লিখিছে মই দেখাইছোঁ তোমালোকক। তেওঁ লগতে কয় যে ব্যতিক্ৰমী স্থানক বাদ দি 30গৰাকীতকৈ কম ছাত্ৰ ছাত্ৰী থাকিলে সেই বিদ্যালয় থাকিব নালাগে। বিদ্যালয়সমূহত একত্ৰীকৰণ হ'বই। সেৱাই এটা এপ উলিয়াইছে, খুব সোনকালে নৱম দশম শিক্ষাৰ্থীৰ পৰীক্ষা সেই এপৰ জৰিয়তে পতা হ'ব। কেইজনমান শিক্ষকে বিদ্যালয়লৈ নাযায়, ৰাজনীতি কৰে, LICৰ কাম নকৰে। ঠিক আছে, ভাল শিক্ষককো বিপদত পেলাইছে ৰিমছ এপটো, সেই কেইজনমান বেয়া শিক্ষকে আপত্তি কৰিছিল। আনহাতে বদলীকৰণৰ বাবে পৰ্টেলৰ জৰিয়তে আবেদন কৰিব লাগিব বুলি উল্লেখ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে শিক্ষা বিভাগৰ ক'তো ফাইল নাই, বদলিৰ আবেদন পৰ্টেল মতে জনাব লাগিব স্পষ্ট কৰি দিয়ে। সকলো কথাই তেওঁ এইদৰে স্পষ্টভাৱে তেওঁ জনাই দিয়ে যে আজি কি হ'ব কি নহ'ব, সকলো স্পষ্টভাৱে সকলো কথাই তেওঁলোকে ভালদৰে প্ৰচাৰ কৰি দিয়ে আমাৰ ৰিজাল্টখিনিৰ কথা। আৰু 1 লাখ নিযুক্তি কেতিয়া সম্পূৰ্ণ হ'ব, সকলো কথাই আজি এই নিউজৰ জৰিয়তে তেওঁ প্ৰচাৰ কৰি দিয়ে। ঠিক আছে বন্ধু বান্ধৱীসকল, আৰু দুদিনমান অপেক্ষা কৰিব লাগিব। ৰিজাল্টটো আহি আছে, আমি সকলোৱে আৰু কেইদিনমান, মাথো কেইদিনমান, বেছি নাই টাইম। আজিতো 12 তাৰিখ পালেহিয়ে, এই মাহটো গ'লে মানে ৰিজাল্ট আহি আছে। সেইবাবে এই ভিডিঅ'টো বনালোঁ যাতে সকলোৰ সমস্যাটো ক্লিয়াৰ হৈ যায়। আৰু ৰিজাল্টৰ কথাটো যে কেতিয়া দিয়াৰ সম্ভাৱনা আছে। আগষ্টত দিব ৰিজাল্টটো, আগষ্ট 1 তাৰিখৰ পৰা ধৰি থোৱা আৰু 10 তাৰিখৰ ভিতৰত ৰিজাল্টটো আহিবই 100%। এইটো আৰু বন্ধু বান্ধৱীসকল তোমালোকলৈ শ্বেয়াৰ কৰিলোঁ এটা ভাল খবৰ। তোমালোকে ভিডিঅ'টো লগৰ বন্ধু বান্ধৱী সকলোলৈ শ্বেয়াৰ কৰিবা। ঠিক আছে, আৰু কেনেকুৱা পালা তলত কমেণ্ট কৰিবা। আৰু কেইদিনমান অপেক্ষা কৰা, সকলোৰে ৰিজাল্ট আহি আছে। ঠিক আছে, ভিডিঅ'টো চোৱাৰ বাবে সকলো বন্ধু বান্ধৱীলৈ বহুত বহুত ধন্যবাদ থাকিল। আকৌ পুনৰ লগ পোৱাৰ আশাৰে মই আলোকজ্যোতি। জয় আই অসম, জয় অসম পুলিচ, জয় কামাণ্ডো।